হেল্ল' বন্ধুসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ইণ্টাৰনেটৰ তিঠা মিঠা। এই ভিডিঅ'ত তোমালোকে পাবা অধ্যায়টোৰ সম্পূৰ্ণ সহজ আৰু স্পষ্ট ব্যাখ্যা, চৰিত্ৰ বিশ্লেষণ আৰু মূল বাৰ্তা, পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এই ভিডিঅ'ই তোমালোকৰ SSLC 2027 ফাইনেল পৰীক্ষাৰ প্ৰস্তুতি অধিক সহজ আৰু শক্তিশালী কৰি তুলিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱা আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে তাইৰ দেউতাকৰ পৰা কম্পিউটাৰ উপহাৰ পালে আৰু প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে তাই ইণ্টাৰনেটৰ সহায়ত বহুতো নতুন নতুন জ্ঞান আহৰণ কৰে আৰু বিশ্বৰ বিভিন্ন তথ্য, ইমেইল, শিক্ষা, গৱেষণা আদিৰ বিষয়েও জানে। লাহে লাহে তাই ফেচবুক, চেটিং, ভিডিঅ' গেম আদিত অত্যাধিক সময় ব্যৱহাৰ কৰিবলৈ ধৰে। ফলত পঢ়া-শুনা, পৰিয়াল, সামাজিক দায়িত্ব আৰু ব্যক্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পৰে। শিক্ষক আৰু খুৰাই তাইক বুজাই দিয়ে যে ইণ্টাৰনেট ভাল বেয়া দুয়োটা দিশ থকা এক শক্তিশালী মাধ্যম। শেষত কুঁৱলীয়ে উপলব্ধি কৰে যে ইণ্টাৰনেট জ্ঞানৰ বাবে ব্যৱহাৰ কৰিব লাগে, অপব্যৱহাৰ কৰিব নালাগে। গতিকে অধ্যায়টোৰ মূল বাৰ্তা এইটোই যে ইণ্টাৰনেট মানুহৰ জীৱন সহজ কৰে, কিন্তু সংযম আৰু সঠিক ব্যৱহাৰ নাথাকিলে ই এক ডাঙৰ সমস্যাৰ কাৰণ হ'ব পাৰে। এতিয়া চেপ্টাৰটো চোৱা, ইণ্টাৰনেটৰ তিঠা মিঠা, অৰ্থাৎ ইণ্টাৰনেটৰ বেয়া আৰু ভাল গুণবোৰ। এই পাঠটিৰ ৰচক হৈছে ডক্টৰ প্ৰণয় দত্ত। তো ইতিমধ্যে তোমালোকে চেপ্টাৰটো থুলমূলকৈ বুজিছা আৰু এবাৰ চেপ্টাৰটো ভালকে ৰিডিং মাৰি ল'বা। মূলতঃ এইটো চেপ্টাৰৰ পৰা এইটোৱে বুজাইছে যে ইণ্টাৰনেট এক শক্তিশালী জ্ঞানৰ ভঁৰাল। ইয়াৰ সঠিক ব্যৱহাৰেই মানুহৰ জীৱন উন্নতি কৰে আৰু ইয়াৰ অপব্যৱহাৰে পঢ়া-শুনা, স্বাস্থ্য, সময় আৰু সামাজিক জীৱনত বেয়া প্ৰভাৱ পেলায়। 1 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি চোৱা, চমুকৈ উত্তৰ লিখা। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰটো চোৱা, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ নম্বৰটো চোৱা, ইণ্টাৰনেট কি? ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰ কানেকশ্যনছ অফ নেটৱৰ্ক, এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। নেক্সট ঘ নম্বৰটো চোৱা, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। ঘ নম্বৰটো চোৱা, পূজাৰ বন্ধত কুঁৱলীয়ে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? পূজাৰ বন্ধত কুঁৱলীয়ে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নামটো হ'ল ভাইৰাছ ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। 2 নম্বৰটো চোৱা, www বা ৱেব কি? উত্তৰটো চোৱা, পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক wwwৰ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব বোলে। wwwৰ তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমে থাকে আৰু সেইবোৰ সহজে ব্যৱহাৰ কৰা আহৰণ কৰিব পাৰি। এতিয়া 3 নম্বৰটো চোৱা, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? উত্তৰটো চোৱা, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। নেক্সট 4 নম্বৰটো চোৱা, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? মানে কি নতুন জ্ঞানবোৰ তেওঁ ইণ্টাৰনেটৰ সহায়ত লৈছে আৰু কি পৰিণত হ'ল, মানে কি বেয়া গুণবোৰ পৰিণত হ'ল। উত্তৰটো চোৱা, ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। তাই ইমেইলৰ সোৱাদ ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষাত থকা পুৰণি চিনেমা, গায়ক-গায়িকা, মন প্ৰাণ পুলকিত কৰা চিৰযুগীয়া গীতসমূহৰ লগতে খেলা-ধূলা তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। 5 নম্বৰটো চোৱা, ভাইৰাছে কম্পিউটাৰ এটা কেনেকে বিজুতি ঘটাব পাৰে? মানে ভাইৰাছে কম্পিউটাৰ এটা কেনেকে বেয়া কৰে? উত্তৰটো চোৱা, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। ই হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱালৈকে। মানে ভাইৰাছটো কেনেকুৱা? ভাইৰাছবোৰ কাৰো অনুমতি নোলোৱালৈকে ৱেবছাইটবোৰত সোমাই সেইবোৰ বেয়া কৰিব পাৰে। কি কৈছে 6 নম্বৰটো, ইণ্টাৰনেট আৰু মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। এই কথাষাৰ বক্তা কোন?
ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা পাঠটোৰ আধাৰত লিখা। উত্তৰটো চোৱা, ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। এই কথাষাৰৰ বক্তা হৈছে শাবানা বাইদেউ। শাবানা বাইদেউ কথাষাৰ কৈছে। ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনি মিঠা সুবিধা আৰু অসুবিধাখিনি তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সমাজৰ উন্নতিৰ জখলা চৰিত গতিৰে আগবাঢ়ি নি উন্নতিৰ সপোন ৰচিব পাৰে। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা, পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ল'ব পাৰি। ইণ্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বুলি কোৱা হয়। এইখিনি তোমালোকক কি দিয়া হৈছে? মিঠা সুবিধা মানে ভাল, ইণ্টাৰনেটৰ ভাল সুবিধাখিনি দিয়া হৈছে। ইণ্টাৰনেটৰ বহুতো অসুবিধাও আছে। ইণ্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলা জগতৰ পৰা, সাহিত্যিক সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰিত হয়। এনে ভুৱা বাতৰিয়ে সমাজৰ ভয়ানক সমস্যাৰ সৃষ্টি কৰিবলৈ উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বুলি কোৱা হৈছে। ৭ নম্বৰটো চোৱা, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা। মানে কিয় এই পাঠটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা বুলি কয় বিচাৰ কৰিব কৈছে। ৭ নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো অলপ মূলভাৱ টাইপ কুৱেশ্যন হয়। উত্তৰটো চোৱা, ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকল সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয় দত্তই এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। লেখিকা ডক্টৰ প্ৰণয় দত্তই নিজকে ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশতে তেওঁৰ জ্ঞান। ইণ্টাৰনেটৰ বহু প্ৰসাৰ তথা উপযোগিতা মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনা বাবে বহু লোকে বিশেষকৈ ছাত্ৰ সমাজৰ বিভিন্ন ক্ষতি মুখামুখি হৈছে। এটা মুদ্ৰাৰ দুটা পৃষ্ঠৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতি ভৌতিক বস্তুৰে ভাল বেয়া দুটা দিশ আছে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ আৰু পোহৰ নথকা হলে এই ধৰাত জীৱ-জন্তু, উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীত ফালে সূৰ্যৰ তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰি। নেক্সট চোৱা, ঠায়ে ঠায়ে মানুহ তথা জীৱ-জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে। এনেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহ মানৱ সমাজৰ উন্নতিৰ জখলা আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণ মাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যায়, তেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতি-শিক্ষাত থকা পুৰণি চিনেমা, গায়ক-গায়িকা, মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলা উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বুলি কোৱা হৈছে। আনহাতে ইণ্টাৰনেটত কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটে এতিয়া নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা আঁতৰাই আনিছে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰিত হৈছে। এনে ভুৱা বাতৰিয়ে সমাজৰ ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে। কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনেৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বুলি কোৱা হৈছে। সেইবাবে এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰটো চোৱা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালি ল'ৰা-ছোৱালীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালিৰ ল'ৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনাৰ মাত এষাৰ দিবলৈ তেওঁলোক পাহৰি যায়। ইণ্টাৰনেটৰ সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনা হৈছে। বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘাত হোৱা দেখা গৈছে। এতিয়া ৯ নম্বৰ বাক্য ৰচনাখিনি চোৱা। চিনাকি অচিনাকি। ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোক পোৱা যায়। অলিক সপোন।
ভালদৰে পঢ়া শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলিক সপোনৰ নিচিনা। নাকে মুখে বিদ্যালয়লৈ যোৱাৰ সময়ত নাকে মুখে এমুঠি খুজি যাবলগীয়া হয়। নেক্সট চোৱা, পৰীক্ষা নিৰীক্ষা। ইণ্টাৰনেটৰ জৰিয়তে সীমাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ললে। অকে, এতিয়া 10 নম্বৰ কি কৈছে? অৰ্থ লিখা। ক্ষতি, ক্ষতি মানে নাশ, ধ্বংস। বিজুতি, যন্ত্ৰ আদিত ওলোৱা বেমাৰ। গুণাগথা, চিন্তা চৰ্চা। উদাহ, উদাহ মানে অনুৰাগহীন। পঞ্জীভূত, পঞ্জীভূত মানে সঞ্চিত। তো আজিলৈ ইমানখিনিয়ে আছিল। তোমালোকক মই নেক্সট ভিডিঅ'ত লগ পাম। আৰু চেনেলটি যদি তোমালোকৰ ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।